Hello guys, welcome back to my channel Jyotinath and it's me Jyoti. আৰু আজি ৰাতিপুৱা ওলাই গৈছো ৰাতিপুৱা 5টা বাজে আজি হল মহালয়া সো মই কি কৰিম আপোনালোকক দেখুৱাম সো মহালয়াৰ দিন ৰাতিপুৱা সকলোৱে ৰাস্তালৈ ফুৰিবলৈ ওলাই যায় অলপমান প্ৰত্যেকবাৰে সবে ওলাই যেনেকৈ মৰ্নিং ৱাক টাইপৰ তো তেনেকুৱাই ওলাই যায় আৰু মোৰ লগৰ দুজনী আপোনালোকে চাব পাৰে মোৰ কাৰণে ৰখি আছে যে মই কেতিয়া আহিম সো মই আহি গ'লো Without filter मैं की करिब लागे भाबछु मैं एने किन्तु filter ना থাকিলে একো নকৰো এটো না ফাটে নেকি হাই গাইস কৰি দিয়া মাতটো উলা অলপমান মহালয়া ফুৰিব গৈ আছো মানে আৰু মানে এক্সপেৰিয়েন্স কি হয় আছে মই যাবাৰ যোৱা নাছিল মই যাবাৰ যোৱা নাছিল না নাই যোৱা তো ঘৰত বহি ফটো চাইছিলো ষ্টেটাছত সবৰে এবাৰ গৈ আছো ইমান ঠাণ্ডা লাগি আছে মোক জোৰো ৰাতিপুৱা মই ওলাইছে কাৰণ মই এইটো পিন্ধি দিছো তাৰ স্ৱেটাৰ দেখাই দেখি মই কট কৰি থাকো ঠাণ্ডা লাগে আৰু আপোনালোকে চাব পাৰে আমি এছটিচিলৈ আহি পালোঁ আৰু আপোনালোকে মানুহৰ সংখ্যা চাওক মানে চবেই আজি ফুৰিব ওলাইছে সো মোৰ লগৰ আৰু এজনীক লগ পাই গ'লোঁ মই कैसी है ओए मत लो छी बोलना तो चाहिए ओए मत डाल मेरा भी मुंह कैसा ही है मैं सुबह से हंसी हूं इतना मतलब इतना মানে একদম মানে দুৰ্গা পূজা ফিলিং হৈ আছে মহালয়াৰ দিনটো মানে দুৰ্গা পূজাত যে কিমান মানুহ হ'ব এনিৱে বহুত ভাল লাগি আছে সো আমি ফুৰি এতিয়া ঘৰলৈ উভতি গুচি গৈ আছোঁ কাৰণ মানুহ চব ঘৰলৈ গুচি গৈ আছে লাহে সো মই এতিয়া উভতি আহি গ'লোঁ মোৰ লগৰ দুজনীও গুচি গ'ল আৰু সন্ধিয়ালৈ আপোনালোকৰ কাৰণে আৰু এটা স্পেচিয়েল ছাৰপ্ৰাইজ আছে সেইটো মই সন্ধিয়াকৈ ক'ম এতিয়া নকওঁ বাৰু মহালয়া স্পেচিয়েল সো হেল্ল' গাইজ মই কৈছিলোঁ যে মহালয়া স্পেচিয়েল ছাৰপ্ৰাইজ এটা আছে তো সেইটো ছাৰপ্ৰাইজ হ'ল যে আজি আমাৰ এটা পাৰফৰ্মেঞ্চ আছে প্ৰথমে চবৰ লগত চিনাকি হৈ লওঁ এয়া হ'ল আমাৰ দুৰ্গা হাই কোৱা আৰু এয়া আমাৰ কি হয় মই নামটো অন্নপূৰ্ণা আৰু এইটো হ'ল আমাৰ ঐ কি তই হু আৰ ইউ ক এই নিজে পাহৰি গৈছে আৰু আমাৰ গৌৰী এয়া আমাৰ গৌৰী আৰু গৌৰী আমাৰ কোৰিওগ্ৰাফাৰ হাই হাই এখন ভাইটি আপোনালোকে জানে মোৰ লগত ভিডিঅ' থাকে তেতিয়া সিংহ হৈছে এইবাৰ হাই কৈ দে হাই কৈ দিয়ক হাই হাই আপুনি কোন হয় অপু থেংক ইউ আপোনালোকে ভিডিঅ'টো চাব পাব আপোনালোকক পিছত দেখুৱাম আৰু আৰু মোৰ গেটআপটো চাওক মই আজি কালিৰ গেটআপত একচুৱেলি মই আপোনালোকক কোৱা নাছিলোঁ কালি সাজিছোঁ চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব भुवनपोषिणि शङ्करतोषिणि कल्मषपोषिणि घोषरते रञ्जनि रोष्टिनि दितिसुतरोष्टिनि दुर्मदशोषिणि सिन्धुसुते चैत्यविरहे महिषासुरमर्दिनि रम्यकवर्दिनि श्रीरसुते সো আমাৰ গোটেই ভিডিঅ'টো DY365ৰ নিউজ চেনেলত দেখুওৱা হৈছিলে তো তাৰে পৰা মই মোৰ ডান্সৰ ক্লিপটো অলপ কাটি দিছিলোঁ কাৰণ মোৰ ডান্সৰ ভিডিঅ'টো মোৰ তাত নাছিলে যাৰ বাবে মই ভিডিঅ' দিব নোৱাৰিছিলোঁ চ' মই নিউজৰ পৰাই অলপমান দি দিছোঁ আপোনালোকে চাব পাৰে মোৰ ডান্স পাৰফৰ্মেঞ্চটো আছিলে মহাকালীৰ সন্ধ্যাৰ পৰিৱেশ এয়া ঢেকিয়াজুলি দুৰ্গাবাৰী আৰু এয়াই আছিল আমাৰ টিমৰ ডান্সৰ গোটেই ভিডিঅ'টো মই নিদিলোঁ কাৰণ মই গোটেই ভিডিঅ'টো দিব নোৱাৰোঁ একচুৱেলি বহুত ডাঙৰ হয় মই পিছত ইউটিউবত এৰিম গোটেই ভিডিঅ'টো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'ত চাব পাৰে যে অসুৰক বধ কৰিছে দুৰ্গাই আৰু ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে দেন ভিডিঅ'টো এটা লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব আৰু আপোনালোকে মোৰ চেনেল যদি নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ উভতিম নতুন এটা ভিডিঅ'লৈ তেতিয়াহ'লে বাই বাই